নমস্কাৰ প্ৰিয় দৰ্শক, জীৱনত সদায় এই 6টা কথা মনত ৰাখিব। প্ৰাৰ্থনা কৰাৰ আগত বিশ্বাস কৰিবলৈ শিকক। কথা কোৱাৰ আগত ভালদৰে শুনি লওক। খৰচ কৰাৰ আগতে উপাৰ্জন কৰি লওক। কিবা এটা লিখাৰ আগত চিন্তা কৰি লওক। কিবা এটা কাম এৰি দিয়াৰ আগত চেষ্টা নিশ্চয় কৰিব। আৰু জীয়াই থকা দিনকেইটা নিজৰ ভাল লগা ধৰণে জীয়াই থাকিবলৈ শিকক। নিজৰ সৌন্দৰ্যতাক লৈ গৰ্ব নকৰিব, কাৰণ সেয়া আপুনি নিজেই সৃষ্টি কৰা নাই। বংশক লৈ গৰ্ব নকৰিব, কাৰণ সেয়া আপুনি নিজেই নিৰ্বাচন কৰি লোৱা নাই। গৰ্ব কৰিলে নিজৰ উত্তম চৰিত্ৰক লৈ কৰক, যিটো আপুনি নিজেই গঢ়িছে। মানুহে বেলেগৰ দোষ দেখিলে বিচাৰপতি হৈ পৰে আৰু নিজৰ দোষ ঢাকিবলৈ উকিল হৈ পৰে। জীৱনত কেতিয়া কাৰ দুৱাৰত কোন গৈ থিয় হ'ব লাগিব সেয়া মাথো নিয়তিয়েহে জানে, গতিকে কাকো বেয়া ব্যৱহাৰ নকৰিব। আজিৰ পৃথিৱীত ক্ষমতা থাকিলে মিছা কথাও বাণী আৰু টকা থাকিলে মূৰ্খও জ্ঞানী। সমস্যাত ডুবি আছে যদি আতংকিত নহ'ব, ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক। হয় তেওঁ আপোনাক ওপৰলৈ তুলিব, নহয় আপোনাক সাঁতোৰ শিকাব। কাকো বেছি আপোন কৰিবলৈ নাযাব, হয়তো এটা সময়ত তেওঁৰ অৱহেলাই সহ্যই কৰিব নোৱাৰিব। সকলোকে যদি বিশ্বাস কৰা হয়, তেতিয়াহ'লে বিশ্বাস কথাটিয়েই মূল্যহীন হৈ যাব। আপুনি আনক যিটো দেখুৱাইছে তাতকৈ আপোনাৰ বেছি থকা উচিত, আৰু যিটো আপুনি জানে তাতকৈ কম কোৱা উচিত। ৰাতিপুৱা নোহোৱালৈকে ফুলেও নাজানে মন্দিৰত যাব নে শ্মশানত। সেয়েহে যিমান দিন আমি জীয়াই আছোঁ, নিজৰ ভাল লগা ধৰণে থাকিবলৈ চেষ্টা কৰিব লাগে। পানীত নানামিলে আপুনি সাঁতুৰিব কেনেকৈ? ঠিক তেনেদৰে জীৱনত বেয়া সময় নাহিলে মানুহক চিনি পাব কেনেকৈ? মনত ৰাখিব, বেয়া দিনতহে আপুনি মানুহক চিনিব পাৰিব। সৰু সৰু ভুলৰ ক্ষেত্ৰত সচেতন হওক। মনত ৰাখিব, সদায় এটা সৰু ছিদ্ৰই এখন বিশাল জাহাজকো ডুবাই দিব পাৰে। মানুহৰ প্ৰিয় হ'বলৈ ধনী হ'ব লাগিব আজিকালি। টকা নথকাসকল কেতিয়াও কাৰো প্ৰিয় হ'ব নোৱাৰে। নিজৰ কষ্টৰ কথা কেতিয়াও কাৰো আগত প্ৰকাশ নকৰিব, কাৰণ মানুহে আপোনাৰ কষ্ট বুজিতো নাপাবই, ওলোটা আপোনাক বেছিকৈহে কষ্ট দিব। দুখ সহ্য কৰা মানুহবিলাক এদিন সুখী হ'বই, কিন্তু যিসকলে আনক দুখ দিয়ে তেওঁলোক কেতিয়াও সুখী হ'ব নোৱাৰে। জীৱনত 5টা প্ৰশ্নই মানুহক সত্যৰ পথলৈ লৈ আনে। 1. মই কোন? 2. মই কেনেকৈ আহিলোঁ? 3. মই কি কৰা উচিত? 4. মই কি কৰি আছোঁ? 5. মই ক'ত যাব লাগিব? সুখত থাকিবলৈ হ'লে পৰিস্থিতিক সলনি কৰিবলৈ শিকক, নহ'লে পৰিস্থিতি চাই নিজকে সলনি কৰি লওক।